তো মস্তি গাঁৱলীয়া পলি ঢালন একদম মস্তি হৈ আছে পথাৰ ডাইৰি পুৰা কাটিছে ন ইউটিউব চেনেল আসাম ব্লগ ষ্টাইলৰ আজি আমি গাঁৱলৈ আহিছোঁ আৰু আজি গাঁৱৰ পথাৰৰ পৰিৱেশ আঘোণ মাহৰ পথাৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ মাহঁতে ধান কাটি আছে আৰু ভিডিঅ'টো দেৰি নকৰোঁ সব ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ ভিতৰত ধুনীয়াকৈ পথাৰৰ পৰা ধান আনি পিনে ইয়াত থৈ দিয়া হৈছে দেউতাই আনিলে মানে এইকেইটা হৈছে গোবৰ পাচি আপোনালোকৰ সেইফালে কি বুলি কয় কওকচোন মস্তিকৈ বনাইছে একদম বাঁহেৰে মস্তি আপোনালোকক দেখুৱাইছোঁ ইয়াত আমাৰ ইয়াত লাই পুলি ৰুই থোৱা আছে এইটো হৈছে আৰু আমাৰ পুখুৰীটো সেইখন হৈছে আমাৰ বাৰীখন আপোনালোকে চাই লওক আৰু এইটো দাইহঁতৰ ঘৰ তো মস্তি গাঁৱলীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ একদম সেউজীয়া সেউজীয়া চবফালে সেউজীয়া আৰু মানে এইটো আমাৰ মানে ঘৰ বনাই আছে মানে এইটো আৰু এইবোৰ আমাৰ পুখুৰী পাৰবোৰে তামোল গছ আৰু নাৰিকল পুলি লগাই থোৱা আছে আৰু মাজে মাজে কলপুলিও আছে মাজে মাজে বনাই আছে মানে আৰু সেইকাৰণে পিছফালে এইটো বাঁহৰ এটা ঘৰ বনালে বস্তু চস্তু থ'বলৈ এতিয়া ধান চান থোৱা আছে আপোনালোকে দেখিছে এইখিনি তিতা ধান ইয়াত মানে শুকুৱাই থৈ দিছে মানে ৰ'দত তেনেকৈ কিন্তু এটা মস্তি লাগে কিন্তু দেই আৰু মই এতিয়া পথাৰৰ পালোহি পথাৰৰ দৃশ্য চাওক মজা 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 কালি ধৰণে একদম মস্তি হৈ আছে মাহঁতৰ ওচৰলৈ গৈ আছো একদম পুৰা এইখিনি ধান চান কাটিলে এইখিনি মজা হৈ গ'ল গৰু এৰাল দি থৈছে এইটো গৰু পোৱালি আৰু মই এই বস্তা আৰু হেৰি লৈছোঁ ধান আনিব লাগিব চাইকেলত আৰু মাহঁতে তাত ধান কাটিছে একদম এইটো পথাৰৰ কিন্তু আলিবোৰ মজা লাগে কিন্তু ধান পথাৰত সৰু সৰু আলিবোৰ মস্তি আৰু মস্তি 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 হেভি হেভি টুকুৰা ধান লাগি আছে মস্তি মানে মাহঁতে ধান কাটি আছে সি নাহো বুলি ক'লে আকৌ সি পুৰা কোৰ মাৰি আছে বাৰীত কোৰ মাৰি আছে আলু 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 খেতি ডাইৰি পুৰা কাটিছে ন ধানৰ গুটি এক লাইন ভৰালোঁ আৰু এক লাইন আছে ভৰাবলৈ অঁ কিমান আছেগৈ হা আৰু কিমান আছেগৈ কিমান আছে আৰু হাইটা লাগে এইফালে চাই দিয়ক একবাৰ আকাশখনো মজা হৈছে আজি আকাশখনো মজা হৈছে এইকেইদিন যে পুৰা একো নাপা তেনে খালি মানে এই হেভি মানে আৰু কিমান আছে হে এইডোখৰ আছে নেকি আৰু অঁ নামটো ক নমস্কাৰ মোৰ নাম তুহিন বৰা আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম পিয়া আৰু নমস্কাৰ মোৰ নাম তৃষ্ণা বা আৰু মেকুৰীৰ নাম নাই নেকি মিনু মিনু হে মিনু মিনু ঐ তেৰি ভাত খালি নাই তহঁতি খালো হে খালো কি খালি আৰু দাইল এই তেৰি আলু দাইলে খালি আপোনালোকে আমাৰ পথাৰৰ পৰা 360 ভিউজ এটা চাই লওক এইটো টেঙা আছে টেঙা ৰবাব টেঙা তাৰপৰা এইবোৰ অলপ দেৰি পিছত এইবোৰ ভাত চাত থৈ দিয়া আছে এইবোৰ খাব লাগিব এতিয়া এইবোৰ ভাত চাত বাঢ়ি থৈ দিয়া হৈছে আমি এতিয়া খাম এতিয়া ভাত আছে বুট আছে দাইল আছে শুকতি আছে
নিমখ জলকীয়া চব লৈ লোৱা আছে একদম ধুনীয়াকৈ মজা খুৰীয়ে বাঢ়ি আছে একদম মস্তি মানে ভাত চাত খাই হৈ গ'ল আৰু ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই